এতিয়া আমি ত্ৰিদীপ আৰু মই কটাচাকুচিৰ পৰা সৰ্থেবাৰী অভিমুখে গৈ আছোঁ। এতিয়া আমি টাউন ৰোড টিহু অভিমুখে গৈ আছোঁ। আপোনালোকে দেখিছে টিহু ৰোড তিনিখিনীয়া ৰাস্তা। আমি এতিয়া গৈ আছোঁ, আপোনালোকে দেখিব আমি আহিছোঁ আমি। বৰ্তমান আমাৰ দুখ এটাই যে মঙলদৈত আমাৰ ৰেল লাইনৰ ব্যৱস্থাটো হোৱা নাই। শ্ৰদ্ধাৰ দিলীপ শইকীয়া ডাঙৰীয়া আমাৰ MP হয়, তেখেতক অনুৰোধ জনাইছোঁ। তেখেতে বহুতবাৰ লোকসভাত আবেদন জনাইছে আমাৰ মঙলদৈত ট্ৰেইনৰ বাবে। তাৰবাবে ধন্যবাদ জনাইছোঁ তেখেতক, যাতে আমি মঙলদৈবাসীয়ে বহুদিনীয়া সপোন এটা পূৰণ হয়, সেইটো আমি সকলোৱে আশা কৰিছোঁ। এই আশাটো আমাৰ পূৰণ হ'লে আমাৰ ভাল লাগিব। আমাৰ জীৱিত কালত যাতে আমি মঙলদৈত ট্ৰেইনত উঠিব পাওঁ, সেইটো আমাৰ বহুদিনীয়া সপোন। একচুৱেলি মই ব্যক্তিগতভাৱে ভাবোঁ, মানে তেজপুৰৰ পৰা গুৱাহাটী যাবলৈ গাড়ীত মানে বহুতখিনি ভাড়াৰ প্ৰয়োজন, এইটো ৰেলত আমি কম খৰচতে আমি পাওঁ। সেইকাৰণে বেলেগ জেগাত আমি অসমৰ বিভিন্ন জেগাত ঘূৰি ফুৰি থাকোঁ। আমি বেলেগ জেগাত আমি অন্য ঠাইত আমি ৰেল লাইনৰ ব্যৱস্থা দেখিছোঁ, কিন্তু আমাৰ মঙলদৈৰ বাবে এইটোৱে দুখজনক কথা। আমি ৰেল ব্যৱস্থা আমি কেতিয়া পাম, ৰেল সেৱা আমি কেতিয়া পাম? এই আমি দেখিছোঁ টিহুৰ ৰেল গেট, কি সুন্দৰ পৰিৱেশ। আমি মঙলদৈবাসী দুৰ্ভাগ্যৰ কথা, এতিয়াও আমি ৰেলৰ ব্যৱস্থা স্বাধীনতাৰ বহু বছৰ পাছতো আমি ৰেল ব্যৱস্থা আমি ৰেল সেৱা লাভ কৰিব পৰা নাই। আমি বৰ্তমান সৰ্থেবাৰী গৈ আছোঁ, সৰ্থেবাৰী লাইনত উঠিছোঁ এতিয়া আমি টিহুৰ। চাব বেলেগ জেগাত কাহিনী কেনেকৈ বনাইছে, এতিয়া আমি মেইন অসমীয়া কাহিনীটো কেনেকৈ প্ৰস্তুত কৰে তাকে চাব গৈ আছোঁ। নমস্কাৰ, মঙলদৈৰ পৰা আহিছিল নাই? ভিডিঅ' মঙলদৈৰ পৰা আহিছে, ভিডিঅ' এটা কৰিবৰ কাৰণে। আপোনালোকে কেনেকুৱা কি কৰি আছে? কেইবছৰ ধৰক এইটো কাম কৰে? মানে কেইবছৰ হ'ল ধৰ? আপোনালোকৰ অৰিজিনেল কাহিনী আমাৰ থলুৱা অসমীয়া মানুহে বনাই আছে। দাদা, আপোনালোকে এইটো যিটো কাম কৰি আছে, চৰকাৰৰ পৰা কিবা সাহায্য পায় নে নাপায়? কেতিয়াবা দিয়ে, এইবাৰ পাইছে? এইবাৰ 5,000 দিছে, কিছুমানে পোৱা নাই এতিয়া বৰ্তমান। ক'ত থাকে দিয়ে? আমাৰ মালিক আছে। এইটো কিলো কিমানমান হ'ব ইয়াৰে? কিলো এতিয়া 1500 দাম বাঢ়িছে মানে। আৰু ইয়াৰে কিছুমান যে ডুপ্লিকেট মাল পায়, এইটো অৰিজিনেল পায়, এইটো বাৰু এইটো অৰিজিনেল বুজি পাইছোঁ। এই ডুপ্লিকেটটো কেনেকৈ চিনি পাম? হয়, কলিয়াৰ পৰা বস্তুটো এইটো ক'ত গলাই ক'ত এই বস্তুটো তাতে গলাই ন? এইটো মানে এদিনত কিমানমান হয় বাৰু? হয়, এইটো ঘৰে দি হয় এইটো বাকা যায়। হয় হয়। এই বস্তুটো ক'ৰ পৰা আনি যায়? যোনটো গলা বস্তুটো ক'ৰ পৰা আনে? গলা বস্তু এংৰা। হয় হয়, এইটো কয়লা দিয়ে ন? এতিয়া কাঠ কয়লা তাৰমানে আমাৰ অঁ অঁ কাঠ কয়লা তাৰমানে এতিয়া আমাৰ এই বকল চাগৰ পৰা এইটোৰ পৰা হয় হয় হয়। এইটো আমাৰ তাৰ পৰা নিব লাগিলে
পাৰ কেজি 11.5 হ'ব বুলি দোকানত কিনিব 15 এইটো ওজন লৈ হ'ব ইয়াৰ যিটো মাছটো ওলাইছে আকৌ দিব পাৰি যাব এইটো আকৌ গলাব পৰা যাব এইটো আকৌ ঠেলনি নাই এই চাহ দোকান দে হ'ব I can swear, I can joke, I say what's on my mind. If I drink, if I smoke, I keep up with the guys. And you'll see me holding up my middle finger to the world. Fuck your ribbons and your pearls, cause I'm not just a pretty girl. So, কেতিয়াৰ পৰা লাগি আছে এইটো কামত 15 বছৰ নে এই কেঁচা মালটো আপোনালোকৰ বেয়া নেকি ইয়াৰে পাকিস্তানৰ কোনে দিয়ে আহি চাপ্লাই নে দামটো কিমান তাৰে অঁ আৰু আপোনালোকৰ যে হেৰি ডুপ্লিকেট অৰিজিনেলটো কেনেকৈ গম পায় এইটো কিমান আজিকালি ডুপ্লিকেটটো হৈছে বস্তু নহয় বাহিৰত দোকানবিলাকত যে হেৰি কৰে ডুপ্লিকেটটো কেনেকৈ গম পায় অঁ 15 বছৰ হ'লনে এইটো আৰু আপোনালোকৰ যিটো সম্পদ মানে আপোনালোকৰ সেইটো ৰাখি আছে ইয়াৰে চৰকাৰে কিবা সাহাৰ্য দিছেনে ইয়াৰে সাহাৰ্য দিয়েনে আপোনালোকৰ কিবা হয় আপোনালোকৰ এইটো দোকান হয় নেকি ইণ্ডাষ্ট্ৰি হয় ঠিক আছে বাৰু